হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে অনলাইন হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম 500তকৈ অধিক কম্পিউটাৰ মাল্টিপল চইচ কুৱেশ্যন। আজিকালি প্ৰায়ভাগ কম্পিউটাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা পোৱা যায়। আহিবলগীয়া কম্পিউটাৰ পৰীক্ষাত এই কুৱেশ্যনসমূহে যথেষ্ট সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আগতে পায়। তো প্ৰথম কুৱেশ্যনটো লিখিছে আপোনাৰ, হুইচ অফ দ্য ফলোয়িং ইজ আৰ কেৰেক্টাৰিষ্টিক অফ কম্পিউটাৰ? এ লিখিছে ডিলিজেন্স, বি লিখিছে ভাৰ্চেটাইলিটি, চি লিখিছে ৰিলায়েবিলিটি, ডি লিখিছে অল অফ দ্য এবভ। আনচাৰ হ'ব অল অফ দ্য এবভ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন লিখিছে ফল্টি ইনপুটছ লিড টু ফল্টি ৰিজাল্ট। ইট ইজ ন'ন এজ ডিলিজেন্স, ভাৰ্চেটাইলিটি, গাইগো, নন অফ দ্য এবভ। আনচাৰ হ'ব গাইগো। গাইগো ষ্টেণ্ড ফৰ, এ অপশ্যন দিছে আপোনাৰ গাৰ্বেজ ইন গাৰ্বেজ আউট, বি দিছে গেটৱে ইন গেটৱে আউট, চি দিছে গ'ফাৰ ইন গ'ফাৰ আউট, ডি দিছে জিঅ'গ্ৰাফিক এণ্ড জিঅ'গ্ৰাফিক আউট। আনচাৰ হ'ব গাৰ্বেজ ইন গাৰ্বেজ আউট। 4 নম্বৰ কুৱেশ্যনটো দিছে আপোনালোকৰ দি কেপাচিটি টু পাৰফৰ্ম মাল্টিপল টাস্ক চিমুলটেনাছলি ইজ টাৰ্ম এজ ডিলিজেন্স, ভাৰ্চেটাইলিটি, ৰিলায়েবিলিটি, ডি দিছে অল অফ দ্য এবভ। আনচাৰ হ'ব আপোনাৰ বি ভাৰ্চেটাইলিটি। 5 নম্বৰ কুৱেশ্যনটো দিছে এ কম্পিউটাৰ ডুজ নট ছাফাৰ ফ্ৰম টায়াৰ্ডনেছ এণ্ড লেক অফ কনচেনট্ৰেশ্যন, ইট ইজ ন'ন এজ। এ অপশ্যন দিছে ডিলিজেন্স, বি দিছে ভাৰ্চেটাইলিটি, চি দিছে গাইগো, ডি দিছে নন অফ দ্য এবভ। আনচাৰ হ'ব ডিলিজেন্স। 6 নম্বৰ কুৱেশ্যন দিছে আপোনালোকৰ ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ইউজ ডেছ ফৰ চাৰ্কিটৰী এণ্ড ডেছ ফৰ মেমৰি। অপশ্যন দিছে এ ট্ৰেনজিষ্টাৰ এণ্ড মেগনেটিক কৰ, বি দিছে IC এণ্ড মেগনেটিক মেমৰি, চি দিছে ভেকিউম টিউবছ এণ্ড মেগনেটিক ড্ৰাম, ডি দিছে IC এণ্ড মেগনেটিক কৰ। আনচাৰ হ'ব ভেকিউম টিউবছ এণ্ড মেগনেটিক ড্ৰাম। 7 নম্বৰ কুৱেশ্যন দিছে আপোনালোকৰ ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰ্ছ ৱেৰ বেছ অন ডেছ। এ দিছে IC, বি দিছে ভেকিউম টিউব, চি দিছে ট্ৰেনজিষ্টাৰ, ডি দিছে নন অফ দ্য এবভ। আনচাৰ হ'ব চি ট্ৰেনজিষ্টাৰ। তাৰপিছত দিছে আপোনাৰ 8 নম্বৰ কুৱেশ্যন দিছে ফ্লপছ ষ্টেণ্ডছ ফৰ ফ্লটিং পইণ্ট অপাৰেশ্যন পাৰ ছেকেণ্ড, ফাইল প্ৰচেছিং অপাৰেশ্যন পাৰ ছেকেণ্ড, ফ্লটিং প্ৰচেছিং অপাৰেশ্যন পাৰ ছেকেণ্ড, ফাইল লোডিং অপাৰেশ্যন পাৰ ছেকেণ্ড। আনচাৰ হ'ব এ ফ্লটিং পইণ্ট অপাৰেশ্যন পাৰ ছেকেণ্ড। 9 নম্বৰ কুৱেশ্যন দিছে হুইচ লেংগুৱেজ ৱাজ ইউজ টু প্ৰগ্ৰেম ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰ? এ দিছে বাইনেৰী কোডেড লেংগুৱেজেছ, বি দিছে এছেম্বলি লেংগুৱেজ, চি দিছে মেচিন লেংগুৱেজ, ডি দিছে নন অফ দ্য এবভ। আনচাৰ দিছে এছেম্বলি লেংগুৱেজ। EDSSC ষ্টেণ্ড ফৰ ডেছ। অপশ্যন দিছে এ ইলেক্ট্ৰনিক ডিলে ষ্ট'ৰেজ অট'মেটিক কম্পিউটাৰ, বি দিছে ইলেক্ট্ৰনিক ডিছক্ৰিট ষ্ট'ৰেজ অট'মেটিক কম্পিউটাৰ, চি দিছে ইলেক্ট্ৰনিক ডিলে চিৰিয়েল অট'মেটিক কম্পিউটাৰ, ডি দিছে ইলেক্ট্ৰনিক ডিছক্ৰিট ষ্ট'ৰেজ অট'মেটিক কম্পিউটাৰ। আনচাৰ হ'ব এ ইলেক্ট্ৰনিক ডিলে ষ্ট'ৰেজ অট'মেটিক কম্পিউটাৰ। তাৰপিছৰ কুৱেশ্যন দিছে আপোনাৰ ইনষ্ট্ৰাকশ্যনছ এণ্ড ডাটা কেন বি ষ্ট'ৰ্ড ইন দ্য মেমৰি অফ কম্পিউটাৰ ফৰ অট'মেটিকেলি ডিৰেক্টিং দ্য ফ্ল' অফ অপাৰেশ্যন, ইট ইজ কল্ড ডেছ কনচেপ্ট। অপশ্যন দিছে এ অবজেক্টিভ প্ৰগ্ৰেমিং ষ্ট'ৰ্ড প্ৰগ্ৰেম, চি দিছে বথ এ এণ্ড বি, ডি দিছে নন অফ দ্য এবভ। আনচাৰ হ'ব বি ষ্ট'ৰ্ড প্ৰগ্ৰেম। নেক্সট কুৱেশ্যন দিছে ষ্ট'ৰ্ড প্ৰগ্ৰেম কনচেপ্ট ৱাজ ডেভেলপড বাই মৰিছ উইল্কছ, বি দিছে ভন নিউমেন, চি দিছে MH নিউমেন, ডি দিছে নন অফ দ্য এবভ, বি দিছে ভন নিউমেন। তাৰপিছত নেক্সট কুৱেশ্যন দিছে ইলেক্ট্ৰনিক ডিছক্ৰিট ভেৰাইবল অট'মেটিক কম্পিউটাৰ ৱাজ ডিজাইন অন ডেছ কনচেপ্ট। অপশ্যন দিছে অবজেক্টিভ প্ৰগ্ৰেমিং, বি দিছে ষ্ট'ৰ্ড প্ৰগ্ৰেম, চি দিছে বথ এ এণ্ড বি, ডি দিছে নন অফ দ্য এবভ, বি দিছে। আনচাৰ হ'ব বি ষ্ট'ৰ্ড প্ৰগ্ৰেম।
Which of the following was a small experimental machine based on Newman's stored program concept? A is a analytical engine, B is a Pascaline, C is a Manchester Mark I, D is a none of the above. Answer hobo apunar Manchester Mark I. তাৰপিছত দিছে আপোনাৰ নেক্সট কুৱেশ্যন থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ্ছ ৱেৰ বেছড অন IC ভেকিউম টিউব ট্ৰেনজিষ্টাৰ নন অফ দ্য এবভ আনচাৰ হ'ব IC আচ্ছা ইন EDSAC an addition operation was completed in days microsecond answer দিছে 4000 3000 2000 1500 আনচাৰ হ'ব আপোনাৰ 1500 ULSI stand for dash option দিছে ultra large scale integration তাৰপিছত B দিছে ultimate large scale integration upper large scale integration ultra large scale integration answer হ'ব A ultra large scale integration তাৰপিছত which of the following is fourth generation computer A দিছে Intel 4004 B দিছে IBM 360 C দিছে IBM 1401 D দিছে none of the above answer হ'ব A Intel 4004 9 নম্বৰ question দিছে আপোনাৰ IC made up of microprocessor B দিছে vacuum tube C দিছে transistor D দিছে none of the above answer হ'ব C transistor father of modern computer dash option দিছে চাৰ্লছ বেবেজ ডি হ'ব এলেন টিউৰিং চি দিছে টেড হফ ডি দিছে নন অফ দ্য এবভ আনচাৰ হ'ব আপোনাৰ বি এলেন টিউৰিং তাৰপিছত দিছে আপোনাৰ নেক্সট কুৱেশ্যন এ হাইব্ৰিড কম্পিউটাৰ ইজ দ্য ওৱান হেভিং কম্বাইণ্ড প্ৰপাৰ্টিজ অফ ডেছ আনচাৰ দিছে আপোনাৰ অপশ্যন দিছে মাইক্ৰ এণ্ড মিনি কম্পিউটাৰ্ছ মিনি এণ্ড ছুপাৰ কম্পিউটাৰ্ছ মেইন ফ্ৰেম এণ্ড ছুপাৰ কম্পিউটাৰ্ছ এনালগ এণ্ড ডিজিটেল কম্পিউটাৰ্ছ আনচাৰ হ'ব আপোনাৰ ডি এনালগ এণ্ড ডিজিটেল কম্পিউটাৰ্ছ তাৰপিছত হুইচ অফ দ্য ফ্ল'য়িং ইউজেছ হেণ্ডেল অপাৰেটিং চিষ্টেম অপশ্যন দিছে ছুপাৰ কম্পিউটাৰ বি দিছে লেপটপ চি দিছে মেইন ফ্ৰেম D দিছে PDA আনসাৰ হ'ব PDA নেক্সট কুৱেশ্যন দিছে এড্ৰেছ টাৰ্মিনেল can display images as well as text option দিছে text B দিছে dump graphical none of the above answer হ'ব C graphical the world length of microcomputers lies in the range between dash option দিছে 8 and 16 bits 8 and 21 bits 8 and 24 bits 8 and 32 bits answer হ'ব 8 and 32 bits the fastest and most expensive computers are option is supercomputers B is quantum computers C is mainframe computers D is microcomputers answer was A supercomputers the next question is which of the following is the smallest and fastest computer imitating brain working A is a supercomputer B is a quantum computer C is a mainframe computer D is a PDA to answer a quantum computer our next question say a dash terminal does not process store data option is a dumb intelligent both A and B none of the above answer about A dumb the user generally applies dash to access mainframe or supercomputer A is a node B is a terminal C is a desktop D is a none of the above to answer হ'ব আপোনাৰ B terminal 9 number question দিছে আপোনাৰ desktop and personal computers are also known as supercomputer quantum computers mainframe computer microcomputer answer হ'ব আপোনাৰ D microcomputer next question is a graphical terminal are divided into two types they are this
আনসাৰ দিছে আপোনাৰ টেক্স এণ্ড ডাম এণ্ড ইণ্টেলিজেণ্ট, ভেক্টৰ মোড এণ্ড ৰেষ্টাৰ মোড। তাৰপিছত ডি দিছে নন অফ দ্য এবভ। অপশ্যন হ'ব চি, আনসাৰ হ'ব চি, ভেক্টৰ মোড এণ্ড ৰেষ্টাৰ মোড। তাৰপিছত তাৰ নেক্সট কুৱেশ্যন দিছে হুইচ লেংগুৱেজ ইজ ইউজ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো আনসাৰ অপশ্যন দিছে আপোনাৰ ফৰট্ৰেন, বি দিছে কবল, চি দিছে চি, তাৰপিছত আপোনাৰ ডি দিছে প্ৰলগ। আনসাৰ হ'ব আপোনাৰ ডি প্ৰলগ। তাৰপিছত হু কইন দ্য টাৰ্ম আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। চাৰ্লছ বেবেজ, এলেন টিউৰিং, ভন নিউমেন, জন মেককাৰ্থি। তো আনসাৰ হ'ব আপোনাৰ ডি জন মেককাৰ্থি। আৰু নেক্সট কুৱেশ্যন দিছে দিছ ইজ এ computational model based on the structure of biological neural networks. তো অপশ্যন দিছে আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক, বি দিছে বায়'লজিকেল নেটৱৰ্ক, চি দিছে both A and B, ডি দিছে নন অফ দ্য এবভ। আনসাৰ হ'ব আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক। তো আপোনাৰ নেক্সট কুৱেশ্যন দিছে এ নিউৰেল নেটৱৰ্ক ইন হুইচ দ্য সিগনেল passes in only one direction is called। অপশ্যন দিছে ফিড ফৰৱাৰ্ড নিউৰেল নেটৱৰ্ক, বি দিছে ৰিকাৰেণ্ট নিউৰেল নেটৱৰ্ক, চি দিছে both A and B, ডি দিছে নন অফ দ্য এবভ। আনসাৰ হ'ব এ ফিড ফৰৱাৰ্ড নিউৰেল নেটৱৰ্ক। আৰু নেক্সট কুৱেশ্যন দিছে দিছ ইজ এন আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক উইথ মাল্টিপল হিডেন লেয়াৰ্ছ বিটুইন দ্য ইনপুট এণ্ড আউটপুট লেয়াৰ্ছ। অপশ্যন দিছে ডিপ নিউৰেল নেটৱৰ্ক, চেলো নিউৰেল নেটৱৰ্ক, both A and B, ডি দিছে নন অফ দ্য এবভ। তো আনসাৰ দিছে আপোনাৰ ডিপ নিউৰেল নেটৱৰ্ক। আৰু নেক্সট কুৱেশ্যন দিছে দি মষ্ট ফেমাছ ৰিকাৰেণ্ট নিউৰেল নেটৱৰ্ক ইজ দিছ। তো অপশ্যন দিছে পাৰচেপ্ট্ৰনছ, ৰেডিয়েল বেচিছ নেটৱৰ্কছ, হপফিল্ড নেট, ডি দিছে নন অফ দ্য এবভ। আনসাৰ হ'ব হপফিল্ড নেট। তাৰ নেক্সট কুৱেশ্যন দিছে হুইচ নিউৰেল নেটৱৰ্ক এলাউজ ফিডবেক ছিগনেল। তো অপশ্যন দিছে এ ফিড ফৰৱাৰ্ড নিউৰেল নেটৱৰ্ক, বি দিছে ৰিকাৰেণ্ট নিউৰেল নেটৱৰ্ক, চি দিছে both A and B, ডি দিছে নন অফ দ্য এবভ। আনসাৰ হ'ব বি ৰিকাৰেণ্ট নিউৰেল নেটৱৰ্ক। হুইচ অফ দ্য ফ্লয়িং ইজ আৰ এপ্লিকেশ্যন নিউৰেল নেটৱৰ্ক। তো অপশ্যন দিছে পেটাৰ্ণ ৰিকগনাইশ্যন, বি দিছে মোবাইল কম্পিউটিং, চি দিছে স্পীচ ৰিডিং, ডি দিছে অল অফ দ্য এবভ। আনসাৰ হ'ব ডি অল অফ দ্য এবভ। তো তাৰপিছত নেক্সট কুৱেশ্যন দিছে হুইচ এলগোৰাইথম তাৰপিছত নেক্সট কুৱেশ্যন দিছে হুইচ এলগোৰাইথম ইজ ইউজ ইন লেয়াৰ্ড ফিড ফৰৱাৰ্ড নিউৰেল নেটৱৰ্ক। অপশ্যন দিছে বেক প্ৰপেজেশ্যন এলগোৰাইথম, বেক প্ৰপেজেশ্যন হয়। আনসাৰ দিছে আপোনাৰ দিছে 9 নম্বৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন দিছে হুইচ এলগোৰাইথম ইজ ইউজ ইন লেয়াৰ্ড ফিড ফৰৱাৰ্ড নিউৰেল নেটৱৰ্ক। অপশ্যন দিছে বেক প্ৰপেজেশ্যন এলগোৰাইথম। তাৰপিছত আপোনাৰ নেক্সট দিছে বাইনেৰী চাৰ্চ, চি দিছে both A and B, ডি দিছে নন অফ দ্য এবভ। আনসাৰ হ'ব আপোনাৰ বেক প্ৰপেজেশ্যন এলগোৰাইথম। তো আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ৰেডিয়েল বেচিছ ফাংচন নেটৱৰ্ক হেভ ডেছ লেয়াৰ্ছ। অপশ্যন দিছে 1, 4, 2, 3। তো আনসাৰ হ'ব ডি 3। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।